সুপ্ৰভাত বন্ধু বান্ধৱীসকল। এতিয়া হৈছে সময় 5:30। মই 5টা বজাতে শুই উঠিলোঁ। শুই উঠি মুখ হাত ধুলোঁ আৰু একাপ গৰম পানী খালোঁ আৰু এতিয়া মই প্ৰাতঃভ্ৰমণৰ কাৰণে যাওঁ। আজি মই দিনটো কি কৰোঁ আপোনালোকৰ আগত তাৰে এটা ভিডিঅ' শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া আমি প্ৰাতঃভ্ৰমণ কৰি আহোঁ। খোজকাঢ়ি আহি মই একাপ ফিকা চাহ খালোঁ। ফিকা চাহ খাই মেলি মই নিজৰ কৰণীয় কামসমূহ কৰিলোঁ আৰু গা পা ধুই নামঘৰত সেৱা জনালোঁ। আৰু বা যিহেতু মোৰ শিৱসাগৰত থাকে, আজি তাই যাবগৈ নিজৰ ৰুমলৈ। সেইটো কাৰণে ভাবিলোঁ আজি আমি হাঁহে এসাঁজ তৃপ্তিৰে ভাতকে খাওঁ। আৰু মই হাঁহটো কেনেদৰে ৰান্ধোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আহকচোন চাওঁ মই কেনেদৰে হাঁহ মাংসটো ৰান্ধিলোঁ।